গাম্বাৰীবিল সমবায় সমিতিৰ যে নিৰ্বাচন হৈছিলে আৰু এই নিৰ্বাচন মৰমে 7 তাৰিখত আমি ফলাফল পাইছিলোঁ আৰু এই ফলাফলত আমি দুটা মিলি বিজেপি আৰু UPPL মিলি আমি এই ইলেকশ্যনটো খেলিছিলোঁ আৰু যেনেধৰণে আমি ভাবিছিলোঁ ৰিজাল্টটো ফলাফলটো আমি ঠিক তেনেকৈ পাইছোঁ আমি 14খন আসনত আমি জয়লাভ কৰিব পাৰিছিলোঁ ঠিক আজি শপত গ্ৰহণ দিন বডি ফৰ্মেশ্যন দিন আৰু এই বডি ফৰ্মেশ্যনত আমি এটা চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন কিবা নিৰ্বাচিত কৰা হৈছে চেয়াৰমেন হিচাপত আমি গাম্বাৰীবিল সমবায় সমিতিৰ কাৰণে অশোক ৱাৰীক আমি চেয়াৰমেন ৰাখিছোঁ লগতে ভাইচ চেয়াৰমেন বিজেপি দলৰ পৰা উকিল চন্দ্ৰ ৰয় তেখেত ভাইচ চেয়াৰমেন চেয়াৰটো পালে লগতে আমি আমাৰ মেম্বাৰসকল আছে আৰু ইয়াত আজি শপত গ্ৰহণৰ দিনত উপস্থিত হিচাপে আমাৰ অতিথি হিচাপে আমাৰ উকিল মোচাহাৰী ছাৰ নিজৰ বিভাগৰ EM ছাৰ নিজে আহি পেলাই উপস্থিত থাকিছিল লগতে ৰিটাৰ্ণ অফিচাৰ কোঅপাৰেটিভ ছ'চাইটিৰ লগতে অন্যান্য বিষয়ববীয়া আছিলে লগতে আমাৰ BCDC চেয়াৰমেন দলীয় কৰ্মকৰ্তা সকলোকে আহি পেলাই আজিৰ যে শপত গ্ৰহণ এই শপত গ্ৰহণ অংশগ্ৰহণ কৰি পেলাই সম্বোধন কৰিলে আৰু আগন্তুক দিনত আমি তেখেতসকলক আশ্বাস দিছোঁ ৰাইজৰসকলক মই যোৱাবাৰৰ ইলেকশ্যনত যেনেকৈ আমি প্ৰতিশ্ৰুতি দি আহিছোঁ যে ৰাইজৰ কাৰণে আমি ভালদৰে কাম কৰি যাম বুলি যে প্ৰতিশ্ৰুতি দি আহিলোঁ এই প্ৰতিশ্ৰুতি আমি পালন কৰিবৰ কাৰণে আমাৰ চেয়াৰমেন ভাইচ চেয়াৰমেনক দায়িত্ব দিয়া হৈছে চ' আমি ভাবোঁ যে আগন্তুক দিনত আমাৰ যে গাম্বাৰীবিল সমবায় সমিতিৰ খুব নিষ্ঠাৰে আমাৰ চেয়াৰমেন ভাইচ চেয়াৰমেনে নিজৰ মেম্বাৰসকলক লৈ পেলাই ভালদৰে কাম কৰিব সিদ্ধান্ত একেলগে বহি পেলাই সিদ্ধান্ত লৈ পেলাই আমাৰ গাম্বাৰীবিল সমবায় সমিতিক আগুৱাই লৈ যাব বুলি মই আশা ৰাখিছোঁ আৰু ভৱিষ্যতত আমাৰ এই সমবায় সমিতিত যাতে যিমান শ্বেয়াৰ হোল্ডাৰ আছে যিমান ৰাইজ আছে এই ৰাইজৰ কাৰণে কাম কৰি যায় এইটো আশা ৰাখি পেলাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ।